Area 51, one of the most secret places of the world. 2013 চনৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পেণ্টাগনত অফিচিয়েলি কনফাৰ্ম কৰা বিশ্বৰ আটাইতকৈ গোপনীয় ঠাইখনৰ নাম হৈছে এৰিয়া 51। অন্য গ্ৰহৰ পৰা অহা প্ৰাণী অৰ্থাৎ এলিয়ানৰ অতি গোপনীয় কিছুমান পৰীক্ষণ আৰু এলিয়ান স্পেচক্ৰাফ্ট ৰখা এই এৰিয়া 51 হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ লাছ ভেগাছত থকা নাভেডা নামৰ চহৰৰ ওচৰতে অৱস্থিত এখন ঠাই, য'ত বছৰ বছৰ ধৰি আমেৰিকা যুক্তৰাষ্ট্ৰখনে এলিয়ান আৰু এলিয়ানৰ ওপৰত চৰ্চিত বহুতো পৰীক্ষণ গোপনীয়ভাৱে কৰি আহিছে বুলি বহুতেই আঙুলি উঠাইছে। কিন্তু প্ৰকৃততে এই এৰিয়া 51ত আছে কি, যি নেকি আমেৰিকা যুক্তৰাষ্ট্ৰৰ এনে এটি ৰেষ্ট্ৰিক্টেড এৰিয়া, য'ত বিনা পাৰ্মিশ্যনত প্ৰৱেশ নিষেধ আৰু যদি কোনোবা সোমায় তৎকালীনভাৱে তেওঁলোকক এৰেষ্ট কৰা হয়, নহবা তৎকালীনভাৱে তেওঁলোকক তাতে গুলিয়াই দিয়া হয়। আজি জানো আহক এই এৰিয়া 51ত প্ৰকৃততে আছে কি, কিহৰ বাবে এৰিয়া 51 হৈছে বিশ্বৰ আটাইতকৈ ৰহস্যজনক এখন ঠাই। চহৰ নাভেডা, USA। চন 1947। এখন বাছ আমেৰিকাৰ লাছ ভেগাছৰ কোনো এখন ঠাইৰ পৰা নাভেডাৰ ওচৰে পাঁজৰে টুৰিষ্ট কিছুমানক লৈ অহা যোৱা কৰি আছিল। কিন্তু হঠাতে সিদ্ধান্ত ল'লে যে নাভেডাস্থিত এৰিয়া 51ৰ ৰেষ্ট্ৰিক্টেড ফেন্সিং ভাঙি বাছখন সোমাই যাব আৰু তাত কি হৈ আছে সেয়া লক্ষ্য কৰিব। কিন্তু ভবামতে নহ'ল। যথাসময়ত বাছখনে ফেন্সিং ভাঙি যেতিয়া এৰিয়া 51ত প্ৰৱেশ কৰিলে, এৰিয়া 51ৰ গাৰ্ডিং কৰি থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডিফেন্স ছেক্টৰৰ সৈন্যসকলে বাছখন কৰায়ত্ব কৰিলে আৰু বাছখনত অহা প্ৰত্যেকজন যাত্ৰীৰ বাবদ $1 মিলিয়ন ফাইন ভৰালে। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এৰিয়া 51 হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰখনৰ আটাইতকৈ সুৰক্ষিত আৰু আটাইতকৈ গোপনীয় ঠাই, যাক যুক্তৰাষ্ট্ৰখনে কাৰো আগত ৰিভিল কৰিব নিবিচাৰে। কিন্তু কথা হ'ল, এনেধৰণৰ ফাইন কিয় বেয়া হয়, কিয় আমেৰিকা যুক্তৰাষ্ট্ৰখনৰ নিজৰ অধিবাসীকে এৰিয়া 51ৰ বিষয়ে অৱগত নকৰে যুক্তৰাষ্ট্ৰখনৰ চৰকাৰে। লগতে এই তথ্য সমগ্ৰ বিশ্বইও এতিয়ালৈকে সম্পূৰ্ণভাৱে জানিব পৰা হোৱা নাই যে প্ৰকৃততে এৰিয়া 51ৰ ভিতৰত চলি আছে কি। বহুতেই কয় যে এৰিয়া 51ত এলিয়ানৰ স্পেচক্ৰাফ্টৰ ওপৰত পৰীক্ষা চলাই থকা হয়, কিন্তু এয়া জানো প্ৰকৃত তথ্য সত্য? চাওঁ আহক এটি নতুন কাহিনী। 2002 চনৰ সময়ৰ কথা। ৰেমচাৰ্ভ এণ্টাৰটেইনমেণ্ট নামৰ এটা অৰ্গেনাইজেশ্যনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ লাছ ভেগাছত বহুসংখ্যক লোকক ছ'চিয়েল মিডিয়াৰ যোগেদি কানেক্ট কৰি আমেৰিকাৰ এৰিয়া 51ত এটা ৰেইড কৰিবৰ কাৰণে সকলোকে উদগনি জনাইছিল। কিন্তু প্ৰকৃততে হৈছিল কি? এই অৰ্গেনাইজেশ্যনটোৱে সকলো মানুহক সজাগ কৰি এৰিয়া 51ত কি আছে বিশ্ববাসীৰ পোহৰলৈ আনিবৰ বাবে এটা ৰেইডৰ ব্যৱস্থা কৰিছিল, যাৰ যোগেদি তেওঁলোকে সিদ্ধান্ত লৈছিল যে এজাক ধুমুহাৰ দৰে ষ্টৰ্ম এৰিয়া 51 নামৰ এটা টাইটল দি এজাক ধুমুহাৰ দৰে গৈ এৰিয়া 51ত সকলোৱে গেডাৰিং হ'লে 51ত গাৰ্ডিং কৰি থকা গাৰ্ডে তেওঁলোকক ধৰিব নোৱাৰিব আৰু অতি সহজতে তেওঁলোকে এৰিয়া 51ত চলি থকা বিভিন্ন টেষ্টিংবিলাক, বিভিন্ন পৰীক্ষণীয় বিষয়বিলাক, বিভিন্ন পৰীক্ষাবিলাক সকলোৰে আগত প্ৰকাশ কৰিব পাৰিব আৰু তেওঁলোকে এয়া লাইভ ভিডিঅ' কৰিম বুলিও জনাইছিল। সেই সময় আমেৰিকাৰ এজন পপুলাৰ ভিডিঅ' গেমাৰ আছিল স্মাইলি খান। তেখেতে এটা নোট লিখি থৈ গৈছিল, য'ত লিখা আছিল, সকলোবিলাক গোট খাম আৰু এৰিয়া 51 এলিয়ান চেণ্টাৰৰ দিশে গতি কৰিম আৰু সমগ্ৰ দেশতে এৰিয়া 51ৰ কাৰ্যকলাপ উদঙাই তুলিম। এইটো আছিল 2002 চনৰ সময়ৰ কথা। কিন্তু ছ'চিয়েল মিডিয়াত চলি থকা এনে তোলপাৰ লগোৱা কামবিলাক দেখি আমেৰিকাৰ এৰিয়া 51ৰ ডিফেন্স ছেক্টৰৰ এজন
স্পোক্স ওমেন লৌৰা মেকএণ্ড্ৰুছে এটা বিজ্ঞপ্তিত লিখিছিল যে যদি কোনোবাই এৰিয়া 51 ৰেইড কৰিবলৈ সাহস কৰে তেন্তে গাৰ্ডৰ গুলি খাবলৈও তেওঁলোকে সাহস কৰা উচিত। এয়া একপক্ষীয়ভাৱে সকলো লোকলৈ এটি সাৱধানবাণী আছিল যাতে তেওঁলোকে এনেধৰণৰ দুঃসাহস কেতিয়াও কৰিব নোৱাৰে। তাৰপিছত সময় আহিল 2013 চন। আমেৰিকাৰ এটি ছিক্ৰেট ইনভেষ্টিগেশ্যন এজেঞ্চি যাক চমুকৈ CIA বুলি কোৱা হয়, জিঅৰ্জ ৱাশ্বিংটন ইউনিভাৰ্চিটিৰ ৰিকুৱেষ্ট মৰ্মে তেওঁলোকে এটি ইনভেষ্টিগেশ্যন চলায় আৰু এৰিয়া 51 যে প্ৰকৃততে আমেৰিকা যুক্তৰাষ্ট্ৰখনত আছে সেই কথা সমগ্ৰ বিশ্বৰ আগত প্ৰকাশ কৰে। আৰু আমেৰিকা যুক্তৰাষ্ট্ৰখনেও 2012 চনৰ পৰা এই সিদ্ধান্তটো লৈ আহিছিল যে কোনো এটা দিনত এৰিয়া 51 বিষয়ে বিশ্ববাসীৰ আগত তেওঁলোকে উদঙাই তুলিব। আৰু সেয়ে হ'ল 2013 চনত CIAৰ সহযোগত যুক্তৰাষ্ট্ৰখনে কেৱল এৰিয়া 51 যুক্তৰাষ্ট্ৰখনৰ ডিফেন্স ছেক্টৰৰ বিভিন্ন মাৰণাস্ত্ৰ আৰু বিভিন্ন বোমা বাৰুদৰ প্ৰশিক্ষণ চলোৱা ঠাই হিচাপে সকলোৰে আগত স্বীকৃতি দিয়ে। কিন্তু অতি ৰহস্যজনক বিষয় যে 1947 চনত এখন এলিয়ান স্পেচক্ৰাফ্ট এৰিয়া 51ত ক্ৰেছ হৈছিল আৰু তাৰ অৱশেষবিলাক এতিয়াও এৰিয়া 51ৰ ভিতৰত ৰখা হৈছে বুলি এটি বিজ্ঞপ্তি প্ৰকাশ কৰিছিল আৰু যি অতি লক্ষণীয় আছিল, কিয়নো এই বিজ্ঞপ্তি প্ৰকাশ কৰিছিল CIA এটা বিশেষ সূত্ৰই। গতিকে এতিয়া প্ৰশ্ন হয়, এৰিয়া 51 কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডিফেন্স ছেক্টৰৰ অকল পৰীক্ষণীয় ঠাই হেনে নে তাত এলিয়ানৰ দৰে কিছুমান অন্য গ্ৰহৰ পৰা অহা প্ৰাণীৰ ওপৰত গৱেষণা চলাই থকা হৈছে? বিশ্ববাসীৰ বাবে ই এটা কৌতূহল আৰু সদায় কৌতূহল হৈ আছে আৰু হয়তো আগলৈও থাকিব যেতিয়ালৈকে তাৰ প্ৰকৃত ৰহস্য কাৰো আগত ফাদিল নহয়। এনেধৰণৰ আৰু বহুতো নতুন তথ্য জানিবৰ বাবে ভিডিঅ'টো শ্বেয়াৰ কৰিব, চেনেলটো নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।